চাঠুৱা লৈ মাছ ধৰিব যাওঁ। মাছ পালোঁ আৰু দিয়ক, আধা কেজি হৈ যাব এইজনী। এই দুটা এতিয়া পাৰ্চেল আহি পৰিছে, মই সেই অৰ্ডাৰ দিছোঁ। হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আজি এতিয়া মই ঘৰতে আছোঁ। ঘৰত থাকিনো কি কৰিম বুলি ভাবিলোঁ, পূৰা মাছ ধৰিবলৈ গেটাপ লৈ লৈছোঁ। ইয়াত দেখিছে নহয়, পূৰা মাছ ধৰা গেটাপত আহি গৈছোঁ। মাছ ধৰিবলৈ যাম মানে এতিয়া। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। আৰু মই ডেইলি ভ্লগ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। যদি ডেইলি ভ্লগ লাগে আপোনালোকে মোক ক'ব। হেল্ল' গাইজ, এয়া মাছ ধৰিবলৈ গৈছোঁ বাল্টিং চাল্টিং লৈ। আগত আমাৰ এটা গৈ আছে, আঁঠুৱাখন লৈ লওঁ ৰ'ব, আপোনালোকক দেখাই দিছোঁ। আগত এটা গৈ আছে, আগত এইটো গৈ আছে। আঁঠুৱা লৈ মাছ ধৰিব যাওঁ। মই পাম দে সেইটো। এই কালিগতে ডাঙৰ এজনী পালে হ'লেই আৰু। হাই কৰি দিয়া, হাই কৰি দিয়া। আৰু আছে যদি চাই ল। এজনী মেলি দে, কি মিকা নেকি? মেলিলে এজনী ইনিচিয়েটিভ ক'লি। আঁঠুৱাখন বাম ৰ। মাছ ধৰে জাকৈখন মাৰি আইও চাবে প্ৰতি হেপিয়ালে ক'ত হ'ব, ভাবুং কৰিব নহয়। মাছ পালোঁ আৰু দিয়ক, আধা কেজি হৈ যাব এইজনী। চাওক, একদম মিছা মাছ ধৰিলোঁ। মাছ মিলা और इधर के हाई में है मिसा माছ আৰু লোকেল কাৱৈ চাৱৈ মিলা। এই আমাৰ ভাইটিয়ে নতুন মোবাইল এটা লৈছে দেই, তাকে বোলো ভিডিঅ' কৰি দেখাই দিছোঁ। এইটো মোবাইলটো IQ Z10 লৈছে। ভিডিঅ' কোৱালিটি একদম মজা আহে। মই বাৰু ভিডিঅ' কৰিবলৈ নহ'ল, সি যিহেতু মাজুলীলৈ গ'লগৈ সোনকালে। মাছ লাগিবই, লোকেল মাছ। এই দুটা এতিয়া পাৰ্চেল আহি পৰিছে, মই সেই অৰ্ডাৰ দিছিলোঁ মিছ'ৰ পৰা। এটা বেগ দিছিলোঁ আৰু এযোৰ চাদৰ, মেখেলা চাদৰ দিছিলোঁ হ'লে। এয়া আপোনালোকে চাব পাৰে। এতিয়া আনবক্সিং কৰি বেগটো অকণমান খুলি চাইছিলোঁ, কেনেকুৱা আহিছে বেগটো। এইটো চাওক বেগ, এইটো চামথিং কিমান লৈছিলে মই বেগটো ঠিক পাহৰিছোঁ দেই। এইটো চাওক বেগটো, এইটো পূৰা আপোনালোকে এনেকৈ লৈ ল'ব পাৰিব। তাৰপিছত আৰু যদি দৰকাৰ হয়, ইয়াত ফিটা এডাল সোমাই আহিছে, আপোনালোকে এনেকৈও ইয়াত ল'ব পাৰিব। অকণমান বোলে দীঘলকৈ ল'বলৈ মন গৈছে, তেতিয়াহ'লে আপোনালোকে দীঘলকৈও ল'ব পাৰিব। এইটো দীঘল কৰি পেলানি এইটো চিষ্টেম আছে। বোলে এনেকৈ ল'বলৈ মন যোৱা নাই, এডাল সোমোৱাই পেলানি আপোনালোকে এনেকৈ হাততো ল'ব পাৰিব। এইটো দেখিছে নহয় কিমান ধুনীয়া। ইয়াত আৰামছে আপোনালোকৰ প্ৰয়োজনীয় বস্তুবোৰ সোমাই যাব। ইয়াত এডাল চেইন পাব আপোনালোকে, এডাল চেইন এডাল পাব। এয়া এইটো বেগটো দেখিছে নহয়। তাৰপিছত এতিয়া ছেকেণ্ড পাৰ্চেলটো, আৰু এটা পাৰ্চেল আহিছিলে। সেইটো কাপোৰযোৰ মই মানে চিলাবলৈ দি দিলোঁ, কিন্তু এতিয়া চিলায়ে হোৱা নাই। খালি চিলাই হ'লে আপোনালোকক দেখাম। তাৰপিছত এই কাপোৰযোৰ, এইযোৰ চাওক, কাপোৰযোৰ একদম মুগা কাপোৰ লেখীয়া লগা নাইনে? এইযোৰ চাওক কিমান ধুনীয়া লাগিছে, একদম মুগা কাপোৰ লেখীয়া লাগিছে, হয় নহয়? এইযোৰ দামটো কিমান আপোনালোকে শুনিলে চফ্ট হৈ যাব। এইযোৰ দামটো হ'ল 484। ইমান ভাল কাপোৰযোৰ আহিছে, মই মানে এক্সপেক্টৰ বাহিৰত। এনেকুৱা ছেম আৰু এযোৰ দিছিলোঁ, সেইযোৰো ভাল আহিছে। এইযোৰ কিন্তু মই ইযোৰতকৈ বেছি মানে এইযোৰ বেছি ভাল আহিছে। চাওক কিমান ধুনীয়া আহিছে কাপোৰযোৰ। এয়া চাওক একদম পিয়'ৰ মুগা বুলি ক'ব পাৰিব আপোনালোকে।
চব একদম পিয়ৰ মুগা কাপোৰটো এয়া চব পিয়ৰ আপোনালোকে পিন্ধি গ'লে পিয়ৰ মুগা কাপোৰ পিন্ধি আহিছে বুলি ক'ব কেছ বচা একদম চিম্পুল এইটো ব্লাউজৰ পিচ একদম চিম্পুলকৈ আছে তাৰপিছত আৰু এইবোৰ খালি কাপোৰযোৰ জোৰ একদম লাগি থাকে এইখন কি জানে চাদৰখন হ'ব আৰু এইকেইটা পতিকেইটা চাদৰৰ পতিকেইটা এইকেইটা তাৰপিছত এইখন মেখেলাখন চব ইমান ধুনীয়া লাগিছে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট কৰি দিব মোৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই